নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। বহুত দিনৰ মূৰত তোমালোকৰ সৈতে এটা ভিডিঅ উপস্থাপন কৰিছোঁ। এইখন হৈছে তোমালোকৰ আধুনিক অসমীয়া গীত সাহিত্য। আধুনিক অসমীয়া গীত সাহিত্যৰ মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। যদি সেই ভিডিঅ'টো ভাল লাগে, প্লিজ তোমালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ইয়াত তোমালোকৰ কমন কুৱেশ্যন থাকিব আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকৰ 26 তাৰিখে যিসকলৰ আধুনিক অসমীয়া গীত সাহিত্য আছে, সেইসকল ষ্টুডেণ্টৰ এই ভিডিঅ'টোৰ পৰা বহুখিনি উপকৃত হ'ব। গতিকে তোমালোকে এই ভিডিঅ'টো সকলোৱে যাতে মন দি সকলোবিলাক কুৱেশ্যন আনচাৰ সুন্দৰভাৱে তোমালোকে মুখস্থ কৰিবা বুলি আশা ৰাখিলোঁ। কোনখন অসমীয়া চলচ্চিত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীত ব্যৱহাৰ কৰিছিল? জয়মতী নামৰ চলচ্চিত্ৰখনত জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গীত ব্যৱহাৰ কৰিছিল। এনেধৰণৰ কুৱেশ্যনবিলাক পাবৰ বাবে মোৰ ইউটিউব চেনেলটো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ইয়াৰ পাছত তোমালোকৰ প্ৰতিটো কুৱেশ্যনে ইয়াত থকা প্ৰতিটো কুৱেশ্যনে তোমালোকৰ ফাইনেল এক্সামৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট আমি 4 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়ো। প্ৰতিটো আধুনিক অসমীয়া গীত সাহিত্যৰ বাহিৰত যদি বেলেগ কুৱেশ্যন আনচাৰ লাগে, প্লিজ তোমালোকে কমেণ্ট কৰিবা। গীতালি নামৰ গীতৰ পুথিখন কোনে ৰচনা কৰিছিল? গীতালি নামৰ গীতৰ পুথিখন লক্ষ্মীনাথ বেজবৰুৱাই। কোনজন গীতিকাৰে সুৰকাৰৰ গীতৰ জ্যোতি সংগীত বুলি অভিহিত কৰিছিল? অৰ্থাৎ জ্যোতি সংগীত বুলি জ্যোতিপ্ৰসাদ আগৰৱালাক জ্যোতি সংগীত বুলি গীতিকাৰ সুৰকাৰ গীতৰ জ্যোতি সংগীত বুলি জ্যোতিপ্ৰসাদ আগৰৱালাক কৈছিল। তোমালোকৰ এইটো কুৱেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয়। আধুনিক অসমীয়া গীতৰ সংগীত কলা গ্ৰন্থখন কাৰ ৰচনা? আধুনিক অসমীয়া গীতৰ সংগীত কলা নামৰ গ্ৰন্থখন ডক্টৰ উপেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিয়া নামৰ সুৰত লিখা গীতৰ কবিতাটিৰ নাম লিখা। এইবিলাক কুৱেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হ'ব। আৰু তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন, 2 মাৰ্কৰ কুৱেশ্যন, 5 মাৰ্কৰ কুৱেশ্যন প্ৰতিটো কুৱেশ্যনে মই এই ভিডিঅ'টোত লিপিবদ্ধ কৰিছোঁ, অৰ্থাৎ এই ভিডিঅ'টোৰ জৰিয়তে উপস্থাপন কৰা হৈছে। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰি সুন্দৰভাৱে প্ৰতিটো কুৱেশ্যনে তোমালোকে চাব বুলি আশা ৰাখিলোঁ। আধুনিক আৰু গীত আৰু কবিতাৰ মাজত পাৰ্থক্য আহিব তোমালোকৰ। গীত আৰু কবিতাৰ মাজত পাৰ্থক্য এই কুৱেশ্যনটো। গীত আৰু কবিতাৰ মাজত দুটা পাৰ্থক্য লিখা। গীত আৰু কবিতাৰ মাজত দুটা পাৰ্থক্য হৈছে গীতত সুৰ আৰু তালৰ প্ৰাধান্য থাকে, আনহাতে কবিতাত ছন্দ আৰু ভাৱৰ প্ৰাধান্য থাকে। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দেশ কবিতাটিত অৰ্থাৎ মোৰ দেশ গীতটিত ক'ত কেতিয়া ৰচনা কৰিছিল? মোৰ দেশ গীতটি তেওঁ কলিকতাৰ 1909 চনত তেওঁ ৰচনা কৰিছিল। এইবিলাক কুৱেশ্যন কমন কুৱেশ্যন হয় আৰু এইবিলাক কুৱেশ্যন বেছিভাগ তোমালোকৰ এৰি এক্সামতো আহে। গতিকে তোমালোকৰ অসমীয়া যিসকলৰ আছে তেওঁলোকৰ অলপ নলেজ হ'ব। আৰু আধুনিক অসমীয়া গীত সাহিত্যৰ মই বেছিভাগ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে ইয়াত। নিৰ্মল প্ৰভা বৰদলৈৰ 2খন গীতৰ পুথিৰ নাম লিখা। সুৰীয়া মাত আৰু তোমালোকৰ নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ পুথি 2খনৰ নাম চাবা। তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকৰ মই প্ৰতিটো কুৱেশ্যনে তোমালোকৰ যাতে এইবিলাক কুৱেশ্যন কমন হয় আৰু এইবিলাক কুৱেশ্যনে বেছিভাগ তোমালোকৰ ফাইনেল এক্সামত আহিব। গতিকে তোমালোকে এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাবা বুলি আশা ৰাখিলোঁ। নিৰ্মল প্ৰভা বৰদলৈ কি ছন্দ নামেৰে জনা যায়? নীলা বাইদেউ। অৰ্থাৎ নিৰ্মল প্ৰভা বৰদলৈ কি ছন্দ নামেৰে জনা যায়? নীলা বাইদেউ নামেৰে জনা যায়। তোমালোকৰ এইবিলাক কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? বন ফিৰিঙৰ ৰং। অৰ্থাৎ বন ফিৰিঙৰ ৰং হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি। নিৰ্মল প্ৰভা বৰদলৈ কি উপাধিৰে বিভূষিত? সৰস্বতী উপাধিৰে তেওঁ বিভূষিত হয়। অৰ্থাৎ তেওঁ কি নামেৰে জনা যায় সেই বিষয়ে কৈছে। কুৱেশ্যনটো অলপ ক্ৰিটিকেল টাইপৰ কুৱেশ্যন দিয়া হৈছে, যাতে তোমালোকৰ এনেধৰণৰ কুৱেশ্যন আহিলে যাতে ফাইনেল এক্সামত তোমালোকে পাৰা। তাৰপাছত নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা পুথি, তেওঁৰ সংকলন কেইখনৰ নাম লিখা। সংকলন আছে, তেওঁৰ কবিতা পুথি আছে, তেওঁৰ নাটকৰ নাম আছে। এইবিলাক কুৱেশ্যন তোমালোকৰ আহিবই, যিকোনো এটা আহিব। তেওঁ হয়তো কবিতা নাহিলে তেওঁৰ নাটক 2খনৰ নাম আহিব, যদিহে তেওঁৰ নাটকৰ নাম নাহে তেনেহ'লে সংকলন কেইখনৰ নাম আহিব। গতিকে তোমালোকে এইটো কুৱেশ্যন যাতে সকলোৱে চাই থবা বুলি আশা ৰাখিলোঁ। তেওঁ কোনখন গ্ৰন্থত অসম সাহিত্য সভা বঁটা লাভ কৰিছিল? কোনে? অৰ্থাৎ এনেদৰে প্ৰশ্নটো এনেদৰে তোমালোকৰ ফাইনেল এক্সামত নিদিয়ে, এনেদৰে দিব। নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে অসমীয়া সাহিত্য সভাৰ বঁটা লাভ কৰিছিল? দিনৰ পাছত দিন গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। সুদীৰ্ঘ দিন আৰু ঋতু নামৰ গ্ৰন্থখনৰ বাবে
এইটো বঁটা লাভ কৰিছিল হোমেন বৰগোহাঁই। অৰ্থাৎ সুদীৰ্ঘদিন আৰু ঋতুৰ কবিতাখনৰ বাবে সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? হোমেন বৰগোহাঁয়ে সুদীৰ্ঘদিন আৰু ঋতুৰ কবিতাপুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইবিলাক কুৱেশ্যন বহুখিনি কমন কুৱেশ্যন হয় আৰু এইবিলাক কুৱেশ্যন সকলোৱে চাব বুলি আশা ৰাখিলোঁ। গীতটোত প্ৰকাশিত সাংস্কৃতিক চেতনা আৰু দাৰ্শনিক ভাৱধাৰণাৰ বিষয়ে লিখা। অৰ্থাৎ গীতটোত প্ৰকাশিত সাংস্কৃতিক চেতনা আৰু দাৰ্শনিকৰ ভাৱধাৰণাৰ বিষয়ে সংস্কৃতিৰ প্ৰতি গীতিকাৰৰ গভীৰ আত্মীয় চেতনা সুন্দৰকৈ প্ৰকাশ পাইছে। অসমীয়া বিয়াৰ সবিশেষভাৱে এইবিলাক সাংস্কৃতিক চেতনাৰ বিষয়ে ইয়াত বুজোৱা হৈছে। তোমালোকে অসমীয়া বিয়াৰ কথা জানা নহয়? ইয়াত অসমীয়া বিয়াৰ নং কইনা কেনেকৈ আদৰণি জনোৱা হয় এইবিলাকৰ প্ৰতিচ্ছবিৰ বিষয়ে ইয়াত জনোৱা হৈছে। গীতটোত অসমীয়া সংস্কৃতিৰ প্ৰতি থকা গীতটোৰ গভীৰ আত্মীয় সৃষ্টি কৰিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য নাটিকা আৰু চিত্ৰনাট্য কেইখনৰ নাম লিখা। তেওঁৰ নৃত্য নাটিকা আৰু চিত্ৰনাট্য কেইখনৰ নাম হৈছে উষা, কৃষক, আপোন সুৰীয়া, শান্তি দেউল, মুক্তি দেউল এইবিলাক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বুৰঞ্জী মানে এইটো বুৰঞ্জী হ'ব লাগিছিল, ৱাৰ্ডটো কেতিয়াবা ভুল হৈ গৈছিল। ৰাভাৰ বুৰঞ্জীমূলক ৰচনা কেইখনৰ নাম লিখা। এইবিলাক কুৱেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয়। মই তোমালোকৰ ইয়াত 2 মাৰ্কৰ কুৱেশ্যন আৰু 1 মাৰ্কৰ কুৱেশ্যনৰ সন্নিৱিষ্ট কৰি এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। যদিহে এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, প্লিজ তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। আধুনিক অসমীয়া গীত সাহিত্য তোমালোকৰ এনেধৰণৰ কুৱেশ্যনে তোমালোকৰ ফাইনেল এক্সামত আহিব। গতিকে তোমালোকে সকলোৱে ভালদৰে ফাইনেল এক্সাম দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনালোঁ। তোমালোকৰ ভাল হওক।